হাই বন্ধু বান্ধৱীসকল, হেপী দুৰ্গা পূজা। আপোনালোক কেনেকুৱা খবৰ খাতি, ভালে আছে? এতিয়া আজি আমি তেজপুৰৰ পৰা আহি আছোঁ আপোনাৰ ঢেকীয়াজুলিত আপোনাৰ আজি তৃতীয়টো আপোনাৰ দিন আপোনাৰ দুৰ্গা পূজা। আৰু যাওঁ আজি দুৰ্গা পূজাত ঢেকীয়াজুলিত চাওঁ আৰু লগতে আপোনালোককো দেখুৱাম। ভিডিঅ'টি চাই থাকিব আপোনালোকে। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাইনেলি এতিয়া ঢেকীয়াজুলি জংঘল বস্তি 1 নম্বৰ পাই গ'লোহে আমি। ইয়াতে পূজা হৈ আছে, এতিয়া দেখুৱাম আপোনালোকক। ঢেকীয়াজুলি মেইন টাউন আৰু এখন পূজা, এইখন আপোনালোক দেখুৱাই আছোঁ। ধুনীয়া সজাইছে। ব'লা এতিয়া ইয়াতে প্ৰসাদৰ ব্যৱস্থা কৰিছে। এতিয়া প্ৰসাদ খাম আমি, খিচিৰি। দাদা কেনেকুৱা চলি আছে আপোনাৰ পূজা? বঢ়িয়া। হেল্ল' হাই কৈ দিয়ক গোটেইকেইজন। দাদা আপোনাক এয়া ঢেকীয়াজুলি পূজা, এয়া আপোনালোকৰ জয়। এয়া আপোনাৰ কমিটি। আপোনালোক সকলোৰে পূজাৰ শুভেচ্ছা থাকিলে ভালে ভালে থাকক। নিশ্চয় আপোনাৰ আশীৰ্বাদ সদায় ৰাখক। সেয়া ঠিক আছে, থেংক ইউ দাদা। ৱেলকাম ৱেলকাম। মই যে মানুহজনীক বিচাৰি আছোঁ, মানুহজনী কেনি গ'ল, কোনপিনে গ'ল বিচাৰি আছোঁ। মানুহজনী হেৰাই থাকিলে নেকি? কোনজনী? এইজনী আপোনাৰ। ক'ত লুকাই আছে চাওকচোন, ক'ত লুকাই আছা? পানী লাগে। কেনি যায় মাইকী মানুহবিলাক ধৰিবই নোৱাৰি, পানী লাগে। এয়া মাক পুতেকে দুইটা বহি চুপচাপ খিচিৰি খাই আছে, মই আছোঁ তাতে বিচাৰি পেলাই। চাওক ঘৰ বন্ধুসকল চাই থাকক। মই খিচিৰিটো লৈ লওঁ। দাদা লৈছোঁ দেই, হয় থেংক ইউ। এয়া প্ৰসাদ লৈছোঁ, ব'লক প্ৰসাদ খাম। বন্ধু বান্ধৱীসকল খিচিৰিটো খাই লওঁ ন, কেনেকুৱা আছে টেষ্ট কৰি লওঁ মাৰ প্ৰসাদ। বঢ়িয়া আছে বাৰু। প্ৰসাদ খাই লৈছোঁ। আপোনালোকৰ পূজা কেনেকুৱা গৈছে কমেণ্টত জনাব দেই। ঢেকীয়াজুলি পূজা আজি ডাষ্টবিন চাওক। আৰু সকলোৱে এনেকুৱা ব্যৱহাৰটো কৰিব লাগে ডাষ্টবিনৰ। আৰু এখন পূজা আহোঁ, ব'লক পূজা চাওঁ। মা দুৰ্গাক সজাই পৰাই কি ধুনীয়াকৈ তুলিছে, কিমান ধুনীয়া লাগিছে। এয়া হৈছে আপোনাৰ ঢেকীয়াজুলি মেইন টাউনৰ পূজা। আপোনাৰ সকলোলৈকে নিশ্চয়। কি খাবা? হা পিজ্জা খাবা? এতিয়া ইহঁতে পিজ্জা খায়। এতিয়া পিজ্জা কোনটো দিওঁ? চিজ পিজ্জা। দাদা চিজ পিজ্জা এটা। দাদাই পিজ্জা কেনেকৈ বনাই চাইছোঁ, ভিডিঅ' কৰিছোঁ দেই। মই ইউটিউব চেনেলত দিম, ইউটিউব চেনেল। এতিয়া এইটো কি দিছে? মজৰেলা চিজ। মজৰেলা চিজ এতিয়া হৈ গ'ল। অ'কে, এইটো অভেন চাওক কেনেকৈ। এইটো হৈ গ'ল নেকি বাৰু? কিমান টাইম থাকিব এইটো? 5 পৰা 7 মিনিট। 5 পৰা 7 মিনিট ন? 5 মিনিট 7 মিনিটৰ পিছত আপোনাৰ পিজ্জা হৈ যাব। স্পাইৰেল পটেটো আৰু পিজ্জা চিকেন ৰাখোঁ। চিকেন এতিয়া বৰ্তমান কুলাৰ পিজ্জা আছে। কৈ দিয়ক। অ'কে, পূজা ঠিকে ঠাকে চলি আছে? অ'কে, এইটো পিচ কৰিব ন এতিয়া? পিজ্জা হৈ গ'ল। এতিয়া পিজ্জা খাব। এতিয়া গৰম হৈ আছে। খোৱা তাল লাগি থাকিব। Ah.
এইডাল কি লাগি আছে দেখি আমাৰ ঢেকীয়াজুলিত পূজা চোৱা হৈ গ'ল এতিয়া আমি গৈ আছোঁ ডাইৰেক্ট তেজপুৰ আৰু ঢেকীয়াজুলি বাই বাই ধৰি ৰাখিব ব'লক ঠিক আছে বন্ধু বান্ধৱীসকল হাঁহি ফুৰ্তিৰে থাকক এনজয় কৰক সকলোৱে ভালে কুশলে থাকক ভগৱানে ভালে কুশলে ৰাখক আৰু ভিডিঅ'টো আপোনালোকে চাই থাকিব চাই থাকি লাইক কৰি দিব চাই থাকি কমেণ্ট কৰিব লাষ্টত পাৰিলে ভিডিঅ'টো প্ৰথমতে ছাবস্ক্ৰাইব কৰি ল'ব দেই ভাল লাগিব অ'কে কি কৈছে মায়ে কিবা কৈছে কি কৈছে মায়ে কি কৈছে ঠিক আছে বন্ধু বান্ধৱীসকল এতিয়া পূজা চাই গুচি আহিলোঁ ঢেকীয়াজুলি গ'লোঁ আহিলোঁ ফূৰ্তি ফাৰ্তা কৰিলোঁ অকণ ভাল লাগিলে বহুত আৰু এতিয়া সেই গতিকে আৰু এটা নেক্সট ভিডিঅ'ত আপোনালোক সকলোকে লগ পাম নিশ্চয় লগ পাম সকলোৱে ভালে কুশলে থাকক আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যাতে সকলোৱে ভালে কুশলে ৰাখক সেয়ে এতিয়া আহি ঘৰ সোমালোঁ আৰু এইখিনিতে মই আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ ভিডিঅ'টো লাইক কৰিব কমেণ্টত জনাব ক'ৰবাত যদি ভুল ভ্ৰান্তি হৈছে মোক ক্ষমা কৰিব আৰু ভুলটো মোক শুধৰাবৰ কাৰণে ৰাস্তা দেখুৱাব কমেণ্টত জনাব আৰু যিসকলে বন্ধু বান্ধৱীসকল যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিব বাই বাই জয় হিন্দ জয় ভাৰত জয় অসম